Hello everyone, আজি মোৰ বিয়া সো মায়ে পানী তুলি আহিলে এতিয়া মোৰ মূৰত তেল দি মাহ হালধি দি পিনে গা ধুৱাব সো এটো নিয়ম কৰি আছে এতিয়া আৰু তাৰ পাছতে আপোনালোকৰ আমাৰ ৰিসেপশন হ'ব ৰাতিলে বিয়া আছে বৰযাত্ৰী আহিব তো মায়ে এতিয়া মূৰত তেল দি পিনে আৰু নিয়ম কৰি আছে তাৰ পাছত গা ধুৱাব খুৰীয়েতো ধুৱাব মায়ে মাহ হালধি দিছে মাহ হালধি দি পিনে ধুৱাই তাৰ পাছত মাৰ বহুত বেছি বেয়া লাগিছে আৰু মোৰ বহুত বেয়া লাগিছে মোৰ চাদৰখন পিছফালে যোৱাই নাছিলে তো তাৰ পাছত মায়ে ধোৱাৰ পাছত খুৰী ধুৱাব মানে ঘৰৰ সবে নিয়মত কৰে আৰু তাৰ পাছত ভৰিটো লগাই দিছে এতিয়া খুৰীয়ে ধুৱাই দিছে সৰু খুৰীয়ে ধুৱাই দিছে তাৰ পাছত পেহীয়ে ধুৱাব বাইহেতাৰ চাৰিআলি পেহী আইজনী পেহীয়ে তো সবে তেনেকে নিয়মটো কৰে আৰু তো আমাৰ মাহ হালধি দি গা ধুৱাই তাৰ পাছত দুপৰীয়া ৰিসেপশন হয় সন্ধিয়ালৈকে তাৰ পাছত ৰাতি আহে বৰযাত্ৰী তাৰ পাছত মায়ে এইটো কিবা নিয়ম কৰিছে মই নাজানো এইটো পানী তুলি আনে যে সেইটো দি পিনে তাৰ পাছত এটা পেহী খুৰী সবে মহা এনেকৈ মিলি পিনে এইটো আঙুঠি দি পিনে কিবা মানে নিয়ম কৰে আৰু এইটো বিয়াৰ নাম গাই পিনে এইটো আপোনাৰ নিয়ম হৈ গ'ল আৰু মোৰ মেকআপ কৰিলোঁ মেকআপ কৰা হৈ গৈছে মানুহ আহি ৰখি আছে যিহেতুকে তাৰপাছত মই আহি গ'লোঁ ডাইৰেক্ট পেণ্ডেলত আহি গ'লোঁ আৰু আমাৰ জীয়ানাই কিবা বিজি হৈ আছিলে তাৰপিছত আমাৰ সন্ধিয়াত চবৰ লগত ডান্স হ'ল সিহঁতে টানি টানি লৈ আহিলে এইটো এটা মোৰ লেহেংগা পিন্ধিছিলোঁ লেহেংগাৰ দি পিনে এইটো মই ৰোজ দি পিনে গান কৰা হৈছিলে তাৰপাছত মোক সিহঁতে নাচিবৰ কাৰণে অলপমান ময়ো অলপমান নাচি দিলোঁ আৰু তেনেকৈ মানুহ বহুত আছিলে বহি তো লাজো লাগে তো সেইকাৰণে তাৰ মাজতে অলপমান ময়ো ডান্স কৰি দিলোঁ সিহঁতৰ লগত ইমান ভাল হোৱা নাই বাৰু সিহঁতৰ লগতে এনেই অলপমান ডান্স কৰিলোঁ আৰু মোৰ ছেকেণ্ড এইটো লুক আছিলে মই অৰেঞ্জ কালাৰৰ পিন্ধিছিলোঁ পাটৰ আছিলে তাৰপাছত সিহঁতৰ লগত আকৌ ডান্স কৰিলোঁ বাৰু সিহঁতে মানে মোক ডান্স কৰিবৰ কাৰণে লৈ গ'ল তো মই এইটো এটা মানে ভিডিঅ' বনাইছিলোঁ ৰিলছৰ কাৰণে আৰু মোৰ জুৱেলাৰী এয়া দৰা ঘৰৰ পৰাও দিছিলে ঘৰৰ পৰাও দিয়া আৰু এইটো মোৰ লুক অৰেঞ্জ কালাৰৰ লুকটো মেখেলা চাদৰ পিন্ধিছিলোঁ অৰেঞ্জ তাৰপিছত কেনেকুৱা লাগিছে জনাব কমেণ্টত আৰু যিসকল নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু মোৰ বিয়াত কোনে কোনে আহিছিলে ক'ব মই কথা পতাত বাৰ লগত পূৰা বিজি হৈ আছিলোঁ তাৰপিছত সিহঁতে মই আহি গ'লোঁ সিহঁতে ডান্স কৰি আছিলে ভণ্টি হয় লগৰ হয় আৰু সিহঁতে পূৰা ডান্স কৰিছে আৰু যিটো আমি ঢুলীয়াৰ গ্ৰুপ আনিছিলোঁ ভূতপাৰাৰ পৰা সিহঁতেও বহুত ধুনীয়া বজাইছে আৰু আমাৰ যিমান মানুহ আহিছিলে বহুত ভিৰ হৈ গৈছিলে সন্ধিয়া সময়ত বেছি ভিৰ হৈছিলে তো তাৰে মাজতে মই এইটো এটা ক্লিপ লৈছিলোঁ আৰু মোৰ এইটো লেহেংগা মই যিটো মোৰ দৰা বাহিৰত ৰখি আছে ৰাতিৰ এইটো দৰা আহি গ'ল আৰু এতিয়া ভাইটিয়ে আখৈ দিব তো এইটো আখৈ দিয়াৰ ক্লিপটো তাৰপাছত মানে বিয়াৰ আগৰ কিছুমান ক্লিপ ল'ব পৰা নাই তাৰে মাজতে অলপ চলপ নিয়মবিলাক লৈছোঁ আৰু পিছফালে আমাৰ দৰা ঘৰৰ পাৰ্টিবোৰ বহি আছে এয়া ভণ্টিহঁত দাদাহঁত বহি আছিলে ভাগিন তাৰে ইফালে নিয়মবিলাক শিকাই আছিলে আৰু আখৈ দি দিলোঁ এয়া সি মোক সেন্দুৰ পিন্ধাই আছে যিটো মোৰ মানে বহুত মানে সেইটোতে মানে নচলে আৰু আমি দুয়োটাই মুখখন বিয়াৰ টাইমতো ফুলাই আছিলোঁ মোৰটোতো বেয়া লাগিছিল তাৰ নাজানো কি হৈছিলে আৰু মানে টেনশ্যন চাগে আৰু মানে দুয়োটাই 8 বছৰ ৰিলেশ্যনত থাকি ফাইনেলি কমপ্লিট হৈ গ'ল আজি বহুত মানে এইটো মানে এটা দিন ছোৱালী বা ল'ৰাৰ যিটো মানে ভাল পায় তো এইটো দেউতাই কিবা নিয়ম আছিলে এইটো নিয়ম কৰিলে তো ভিডিঅ'টো চাই কেনেকৈ পালে লাইক এণ্ড কমেণ্ট কৰি দিব।